আমাৰ ৭ ডিচেম্বৰত যেটো বিটিআৰৰ প্ৰথম সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনৰ আজি আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজে হাগ্ৰামাৰ যিখিনি দুৰ্নীতি অপশাসন ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মুক্তি পাবৰ কাৰণে সমগ্ৰ বিটিআৰ বাসী ৰাইজে এইবাৰ বিকল্প হিচাপে আমাৰ ইউপিপিএল দলক ৰাইজে আকলি লৈছে আৰু ইয়াৰ কাৰণে ইউপিপিএল দলে সমগ্ৰ বিটিআৰ অঞ্চলৰ অহা ৭ তাৰিখত যেটো অনুষ্ঠিত হ'ব লগা আমাৰ বিটিআৰৰ প্ৰথম সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনত জয় হ'বৰ কাৰণে আমি সমগ্ৰ বিটিআৰত এটা মেঘা গেদাৰিং প্ৰগ্ৰাম যেটো চলি আছে আৰু এই মেঘা প্ৰগ্ৰাম অহাকালি আমাৰ এই ওদালগুৰি সাব ডিভিজনত হাগ্ৰামাৰ ১৭ বছৰীয়া যি বিটিচিৰ শাসন এই শাসনত দুৰ্নীতি ভ্ৰষ্টাচাৰত ভৰপুৰ হৈ আছিল আৰু ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে বিটিআৰবাসী ৰাইজে এটা ডিসিশন লৈছে যে এইবাৰৰ নিৰ্বাচনত হাগ্ৰামাৰ বিকল্প হিচাপে আমাৰ ইউপিপিএল দলক সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজে বাছি লৈছে আৰু ইয়াৰ কাৰণে সঁচাকে অহা ৭ ডিসেম্বৰ যেটো অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত আমাৰ এই ইউপিপিএল দলক ৰাইজে ভোট দিবলৈ সাজু হৈ আছে ইয়াৰ কাৰণে আজি আমাৰ অহাকালি দিনৰ 10 বজাৰ পৰা আমাৰ এই ওদালগুৰি ডায়মণ্ড হাইস্কুল প্ৰাংগণৰ যি খেলপথাৰ এই খেলপথাৰত বিশাল এটা গণসমাবেশ আমি আহ্বান কৰা হৈছে মেঘা গেদাৰিং আৰু সেই কাৰ্যসূচীত সমগ্ৰ আমাৰ ওদালগুৰি সাব ডিভিজনৰ 5টা সমষ্টিৰ পাঁচনৈ চেৰপাং ৰৌতা ভৈৰৱকুণ্ড ধনচিৰি আৰু হৰিচিঙা এই 5টা সমষ্টিৰ পৰা আমি আশা কৰিছো সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান কৰিছো আমি আশা কৰিছো যে এই বিশাল গণসমাবেশত আমাৰ ৩০,০০০ৰ ওপৰত আমি ৰাইজক ইয়াত সমাবেত হ'বলৈ মই আহ্বান কৰিছো আমাৰ ওদালগুৰি ডিস্ট্ৰিক্ট কমিটি ইউপিপিএল তৰফৰ পৰা আৰু এই প্ৰগ্ৰামক সফল কৰি তোলাৰ সকলো ৰাইজৰ পৰা আমি সঁহাৰি বিচাৰিছো বিনম্ৰ আমি অনুৰোধ কৰিছো যে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ বিটিআৰক দুৰ্নীতি ভ্ৰষ্টাচাৰী শাসনৰ পৰা মুক্তি দিবৰ কাৰণে ইউপিপিএল দলক সহায় কৰিবলৈ মই ৰাইজক মই অনুৰোধ কৰিছো বিপিএফটো কোনো পধ্যে ৰাজনীতিক হিচাপে জীয়াই নাথাকিব কাৰণ বিটিআৰবাসী ৰাইজে বিপিএফৰ যিখিনি কাৰ্যকলাপ যিখিনি চিন্তাধাৰা হেতু নস্বাত কৰিছে এইবাৰ কোনো পধ্যে বিপিএফে জয় হ'ব নোৱাৰে বিপিএফৰ পজিশন এইবাৰ 0 হ'ব আৰু লগতে ই সুযোগ লৈ পেলাই আজি আমাৰ বিটিআৰ অঞ্চলত বিজেপিয়ে মূৰ দাঙিছে কিন্তু খালি মূৰ দাঙাহে হ'ব মুখতে মাত্ৰ হ'ব কিন্তু ৰাইজৰ সঁহাৰি কোনো পধ্যে নাপাব কাৰণ বিটিআৰবাসী ৰাইজে কোনো এটা ৰাষ্ট্ৰীয় দল লগত থাকি আমাৰ অঞ্চলৰ আমাৰ জাগাৰ উন্নতিটো মানে আশা কৰিব নোৱাৰে ইয়াৰ কাৰণে বিজেপিও যিমানখিনি দম্ভালি কথা কলিও কিন্তু জয় হ'ব নোৱাৰিব আৰু বিজেপিৰ ইয়াৰ কোনো এটা স্থান নাই আমি এটো যেটো ৰাইজৰ যি চিন্তাধাৰা আমি দেখা পাইছো ইয়াৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাই বুক ফালি পেলাই চিঞৰ বাখৰ কৰি পেলাই যিমানখিনি কথা কলিও আমাৰ বিটিআৰবাসী ৰাইজে বিজেপিৰ মুখী নহয় আৰু বিজেপিক আকলি নলয় এইগতেকে একমাত্ৰ দল হ'ল বিপিএফৰ বিকল্প দল ইউপিপিএল দল আৰু আমি ভাবিছো এইবাৰ ইউপিপিএল দলে গৰিষ্ঠ সংখ্যা লৈ পেলাই আমাৰ এইবাৰ আহি থকা প্ৰথম বিটিআৰৰ যি কাউন্সিল এই কাউন্সিলটো দখল কৰিবলৈ সক্ষম হ'ব এইটো জায়গা হ'ল ৰিহন দৈমাৰী বিপিএফৰ মন্ত্ৰী তেওঁৰ কলিজা কিন্তু সেই কলিজা আজি পচি গৈছে এই ২০-২২ বছৰত আমাৰ ওদালগুৰি অঞ্চলত যি ধৰণৰ উন্নয়নমূলক কাম কৰিব লাগিছিল তেনেকুৱা কাম কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণে এইবাৰ মানে ৰিহন দৈমাৰীৰ কোনো এটা স্থান নাই আৰু ৰিহন দৈমাৰী এইবাৰ এই ৰাজনীতিক পৰিবেশত কোনো তিষ্ঠিব নোৱাৰিব তেওঁ পচি যাব সেয়ে আমাৰ ৰিহন দৈমাৰীয়ে এই ২০-২২ বছৰত আমাৰ ওদালগুৰি অঞ্চলত যি ধৰণৰ দুৰ্নীতি মানে উপশাসন কৰিলে ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে অহাকালি আমাৰ এই বৃহত্তৰ ওদালগুৰিবাসী ৰাইজে দলে বলে ওলাই আহি পেলাই অহাকালি যেটো প্ৰমাণ দেখাব যে সঁচাকে আমাৰ ৰিহন দৈমাৰী আজিৰ দিনত
এই আমাৰ এই ওদালগুৰি এই অঞ্চলত তেওঁৰ স্থান নাই সেইটো প্ৰমাণ কৰিব কাৰণ আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব আমাৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত প্ৰমোদ বৰদেৱ প্ৰাক্তন আমাৰ ইউপিপিএল দলৰ সভাপতি ইউজি ব্ৰহ্ম এওঁলোকে থাকিব আৰু ইয়াৰ পৰা আপোনালোকে আমাৰ ওদালগুৰিবাসী ৰাইজে এটা প্ৰমাণ দেখাব যে সঁচাকৈ এই 20-22 বছৰত আমাৰ ৰিহন দৈমাৰী যে আমাৰ ওদালগুৰি অঞ্চলৰ কোনো এটা উন্নয়নমূলক কাম কৰা নাই এইটো প্ৰত্যাহ্বান জনাই পেলাই অহাকালি আমাৰ এই প্ৰগ্ৰামত আমাৰ এই অঞ্চলত সকলো ৰাইজে যিমান জাতি জনগোষ্ঠী আছে সকলো ধৰ্মাৱলম্বী সকলোৱে ইয়াত উপস্থিত থাকিব আৰু ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ আমাৰ ওদালগুৰিবাসী ৰাইজক যে অহাকালিৰ এই কাৰ্যসূচী দলে বলে আহি পেলাই আমাৰ লগত সহযোগ কৰিবৰ কাৰণে মই ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি ইউপিপিএলৰ তৰফৰ পৰা আহ্বান কৰা হ'ল আৰু এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ বিটিআৰৰ যি পৰিৱৰ্তন যাত্ৰা এই পৰিৱৰ্তন যাত্ৰা যিখিনি কাৰ্যসূচী এইটো লৈ পেলাই আমি যিহেতু সমগ্ৰ বিটিআৰত আমি এটা বিপ্লৱ আনিছোঁ আৰু সঁচাকৈ ইয়ে প্ৰমাণ কৰিব যে আমাৰ ওদালগুৰিবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তন যাত্ৰাৰ সকলোৱে যিহেতু অংশগ্ৰহণ কৰিব এইটোৱে আমি আহ্বান কৰিছোঁ যাতে সঁচাকৈ আমি পৰিৱৰ্তন আনিবলৈ সক্ষম হয় সেইকাৰণে মই আমাৰ ওদালগুৰিবাসী ৰাইজক মই অনুৰোধ কৰা হ'ল